বন্ধুসকল, হোৱাটছএপৰ কিছুমান ফ্ৰেণ্ডসকলে এনেকুৱা ফটো পঠায়, সেই ফটোখন পৰিয়ালৰ লগত থাকিলে সেইবিলাক চাব নোৱাৰি। আৰু কিছুমান সময়ত ডাইৰেক্ট গেলাৰী অপেন কৰিলে সেইবিলাক ফটো নিজে নিজে অট'মেটিকলি আহি যায়। হোৱাটছএপৰ যিবিলাক ফটো সেইবিলাক গেলাৰীত আহি যায়, গেলাৰীত যাই কেনে ছেভ হয়। হোৱাটছএপৰ যিবিলাক ফটো, সেই ফটোখন যাতে গেলাৰীত ছেভ নহয়, সেইটো কেনেকৈ কৰিব, মই আজিৰ এইটো ভিডিঅ'ত মই সম্পূৰ্ণভাৱে দেখাই দিম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ডিপিত যাই কিনে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আইকনৰ যিটো অপশ্যন আছে সেইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আছে মিডিয়া ভিজিবিলিটি যিটো অপশ্যন, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ডিফল্টত আছে, ইয়াতে নো অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অ'কে মাৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো গেলাৰী ছেভ হয় সেইটো আৰু নহ'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ন'টিফিকেশ্যন সদায় পাই থাকে। থেংক ইউ ছ' মাছ।